জীৱন যাপন কৰি আছে সেই অঞ্চলৰ মানুহক আজি বাংলাদেশী বিদেশী লেবেল লগোৱাই পেলাই কিছুমান অলগৰ্দ অপদাৰ্থ মন্ত্ৰীয়ে এইখন চৰকাৰৰ এইখন বিজেপি চৰকাৰৰ অপদাৰ্থ কিছুমান মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল এটা গৰচুৰ তেনেকুৱা ধৰণৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ কথা আজি ক'ব ধৰিছে যিটো নেকি সম্পূৰ্ণৰূপে গণতান্ত্ৰিক এটা পদ্ধতিৰ বিৰুদ্ধাচৰণ তেওঁলোকে কৰি আছে য'ত মানুহসকলক তেওঁলোকে যি ধৰণৰ অন্যায় অত্যাচাৰ কৰি এই মানৱতাবোধ সম্পূৰ্ণৰূপে বিসৰ্জন দিয়াৰ পিছতে তেওঁলোকৰ শান্তি নহ'ল তেওঁলোকে এতিয়া বাংলাদেশী বিদেশী লেবেল লগোৱাৰ কাৰণে উঠিবলৈ লাগিছে এতিয়া আমাৰ কথা হ'ল যদি তেওঁলোকে বাংলাদেশী বাংলাদেশৰ দেশত পঠাই দিয়া না তোমালোকে আমাৰ কোনো আপত্তি নাই কিন্তু স্বদেশী ভাৰতীয় মানুহক তোমালোকে অত্যাচাৰ কৰিবা আৰু সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মুখত তোমালোকে এইটো দেখুৱাই দিবলৈ মানে তোমালোকে চেষ্টা কৰিবা যে এইসকল বাংলাদেশী আছিল তেনেকুৱা ৰাজনীতি আমাৰ নালাগে সমগ্ৰ অসমত তোমালোকে জনাই দিয়া যদি তেওঁলোক বাংলাদেশত পঠাই দিয়া আমাৰ আপত্তি নাই কিন্তু যদি তেওঁলোক ভাৰতীয় তেওঁলোকক কি কাৰণত আজি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি পেলাই তাত এনেকুৱা ধৰণৰ অমানৱীয়ভাৱে উচ্ছেদ কৰা হ'ল সেইটোৰ কিন্তু সমগ্ৰ অসমৰ জবাব তোমালোকৰ পৰা বিচাৰিব শ্ৰদ্ধাৰ বন্ধুসকল আমি সংগ্ৰাম কৰিব লাগিব আজিৰ তাৰিখত আমি উচ্ছেদিত পৰিয়ালৰ হৈ পেলাই আমি মাত মতা নাই এইটো চৰকাৰে কিন্তু ভুল ভাবিব পাৰে আমি সেইসকলৰ কাৰণে মাত মাতিছোঁ যিসকল ভাৰতৰ নাগৰিক যিসকলৰ সম্পূৰ্ণ ভাৰতবৰ্ষত গণতান্ত্ৰিক অধিকাৰ আছে এই ভাৰতবৰ্ষত জীয়াই থকাৰ কাৰণে তেওঁলোকৰ অন্যায় হৈছে সেই অন্যায়ৰ বলি হোৱাসকলৰ আমি পক্ষ লৈ পেলাই তেওঁলোকৰ কাৰণে আজি এই প্ৰগ্ৰামটো গ্ৰহণ কৰিছোঁ আজি এইখন টুকলুকি চৰকাৰ এই হিটলাৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভিজিআৰত যিমানবোৰ বেদখল হৈ আছে সেই বেদখলবোৰ তেওঁলোক চকুত পৰা নাই মাত্ৰ 500জন তথাকথিত 500জন খিলিঞ্জীয়া যুৱকক সংস্থাপিত কৰাৰ কাৰণে আজি হেজাৰ হেজাৰ মানুহক নিঘৰ কৰা হৈছে অঘৰী কৰা হৈছে এইটো বিচাৰ কোনে কৰিব যাৰ কাৰণে আমি আপিল কৰিছোঁ সমগ্ৰ ৰাজ্যৰ সকলো বুদ্ধিজীৱীলৈ আমি এটাই আহ্বান কোনো কাৰণতেই অসমখনক থান বান হ'ব নিদিব কোনো কাৰণতে আপোনালোকে অসমখনক হিন্দু মুছলমান নকৰিব অসমখন অসম হৈ থাকিবলৈ দিয়াৰ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আপোনালোকে সৰ্বদলীয় সিদ্ধান্ত গ্ৰহণ কৰি পেলাই হ'লেও অসমখন যাতে আমি সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ আমি মিলাপ্ৰীতিৰে বসবাস কৰোঁ এটা বৰ অসমৰ সপোন দেখোঁ যাতে আমি সকলোৱে মিলাপ্ৰীতিৰে এইখন অসমত আমি বসবাস কৰিব পাৰোঁ তাৰ কাৰণে আমি শ্ৰদ্ধাৰ আমাৰ সমগ্ৰ ৰাজ্যৰ বুদ্ধিজীৱীসকললৈ আজিৰ এই প্ৰগ্ৰামৰ জৰিয়তে আমি আহ্বান জনাইছোঁ শেষত আমি আজিৰ এই প্ৰগ্ৰামত জৰিয়তে অসম চৰকাৰক আহ্বান জনাইছোঁ অনাগত সময়ত যদি এটা ঘৰ ভাৰতীয় নাগৰিকৰ এটা ঘৰ আপোনালোকে সংস্থাপন অবিহনে যদি অন্যায়ভাৱে উচ্ছেদ কৰে তেতিয়াহ'লে পৰিৱেশ কিন্তু অসমত ভয়ংকৰ হ'ব আৰু সেই পৰিৱেশ কেনেকুৱা পৰ্যায় পায় তাৰ কাৰণে কিন্তু আমি কোনেও জগৰীয়া নহওঁ সেইটোৰ কাৰণে কিন্তু দায়ী থাকিব হিমন্ত বিশ্ব শৰ্মা তাৰ কাৰণে দায়ী থাকিব আমাৰ জয়ন্ত মল্ল বৰুৱাৰ দৰে নিকৃষ্ট এজন ৰাজনীতিক তাৰ কাৰণে দায়ী থাকিব কিন্তু পীযুষ হাজৰিকাৰ দৰে এটা নিকৃষ্ট ৰাজনীতিবিদ